So guys, কি উখুৰা মুখুৰা যে ৰাস্তা বদলপুৰ যোৱা ইমান বেকাৰ মানে নক'ব আৰু এনেকৈ বালি উপায় নাই বহুত কষ্টৰ মাজেদি যাই আছোঁ আপোনালোকে চাই থাকক দেখোন কেনেকুৱা ৰাস্তা মানে নক'ব আৰু দেই একদম সাংঘাতিক ৰাস্তা আমাৰ বাইক মানে একদম ঘূৰাই গৈছে একদম চাওকচোন মই অলপ পিছত আপোনালোকৰ ধুনীয়া ধুনীয়া ভিউ দেখাই আছোঁ আমি চাই থাকক দেখক আমাৰ লগতে চাই থাকক আপোনালোকে ভিডিঅ'টো দেখি পাব মই পুৰিলোঁ চব কুকুৱাৰ মাজে মাজে গৈ আছোঁ কি ধুনীয়া ভিউ কি বঢ়িয়া লাগিছে নহয় পৰিৱেশটো চাওকচোন কামলৈ আহিছোঁ তাকে আপোনালোকলৈ চিনাৰীটো অলপ ভাল লাগিলে ভিউটো সেইটো কাৰণে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে চাওকচোন কিমান ধুনীয়া এটি বিশেষ কামৰ কাৰণে গৈ আছোঁ আপোনালোকক ঠাইডোখৰলৈ গ'লে আপোনালোকক কৈ আছোঁ আপোনালোকে চাই থাককচোন এতিয়া আমি আহি পালোঁ এতিয়া আমি বদলপুৰ এয়াৰটেল টাৱাৰলৈকে আহি পালোঁ ইয়াতে আমাৰ অলপ বিশেষ এটা কাম আছে সেই কামটোৰ কাৰণে আহিছোঁ ইয়াৰ কাৰেণ্টটো ডিছকানেকশ্যন কৰিব আহিছোঁ কাৰণ তেওঁলোকে টাৱাৰৰ যিসকল বিভাগে তেওঁলোকে একচুৱেলিতে ইলেক্ট্ৰিচিটি বিল কৰা নাই সেইটো কাৰণে অৰ্ডাৰ আহিছে কি মানে ডিছকানেকশ্যন কৰি দিব লাগে হেনো বুলি তাকে আমি পবিত্ৰৰ সৈতে আমি দুজনে আহিছোঁ এতিয়া আমি ডিছকানেকশ্যন কৰিমগৈ এতিয়া মই লাইনটো চাপ ডাউন লৈ লওঁ তাৰপিছত আমি ডিছকানেকশ্যন কৰি দিওঁ আৰু বাকী আপোনালোকক দেখাই আছোঁ ইয়াৰ ওপৰলৈ উঠিম পবিত্ৰই উঠিব লৈছেহি ডিছকানেকশ্যন কৰি দিবৰ কাৰণে এতিয়া পিছে ময়ো আপোনালোকক ইয়াত উঠি মানে ওপৰৰ পৰা উঠি আপোনালোকক সেউজীয়া মানে কুহুৱাৰ ফুলনিবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক উঠি আহা ভাইটি সুন্দৰ জানটো গাইজ আপোনালোকক ভিউ দেখুৱাবৰ কাৰণে একদম ওপৰত উঠি আহিছোঁ পূৰা টপত আৰু মানে আৰু ভয়ংকৰ আপোনালোকে চাই থাকক ধুনীয়া এটা পৰিৱেশ দেখাবৰ কাৰণে আপোনালোকৰ বাবে কষ্ট কৰি ওপৰলৈ উঠিছোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কৰিব একদম নাপাহৰিব দেই ইয়াৰ টাৱাৰটোৰ ওপৰত উঠিলে বাৰু আপোনালোকে আৰু ভালকৈ দেখি পালেহেঁতেন কিন্তু পূৰা লাগি আছে মই আপোনালোকক অকণমান ইয়াৰ ভিউ দেখাবৰ কাৰণে ওপৰলৈ উঠি আহিছোঁ কিছু দৃশ্য দেখাবৰ কাৰণে পবিত্ৰ পূৰা লাগি আছে ইফালে মই ওপৰত দেই এয়া কেবুল এয়া চাওক কি ধুনীয়া দৃশ্য কহুৱা ফুৰিবলৈ অলপ মকা পালোঁ দেখুৱালোঁ আপোনালোকে এই কহুৱাৰ দৃশ্য মানে চালে চাই থাকিব মন যায় ওপৰৰ পৰা আপোনালোকৰ যদি ড্ৰোন আছে তেতিয়া আনি যদি পূৰা ল'ব পাৰে ড্ৰোনৰ পৰা বহুত ভাল লাগিব আচলতে আমাৰ ড্ৰোন নাই সেয়ে আৰু ইয়া পচৰ ওপৰত উঠি আপোনালোকক অকণমান ড্ৰোন ছিষ্টেমত দেখুৱাবলৈ বিচাৰিছোঁ গাইজ এতিয়া আমাৰ কাম আজৰি হৈ আমি এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকক চব গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু আহি থকা দিনবোৰলৈ আপোনালোকলৈ ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব